নমস্কাৰ, মোৰ নাম ডক্টৰ ভাস্কৰ দত্ত। মই আজি আপোনালোকৰ ইয়াত কি ধৰণে দাঁতৰ ব্ৰাছ কৰিব লাগে, কি ধৰণে সঠিকভাৱে দাঁতৰ ব্ৰাছ কৰিব লাগে তাৰ ওপৰত মই দুই এটি মন্তব্য ৰাখিম বুলি আজি অনুষ্ঠানত উপস্থিত আছোঁ। সকলোৱে ৰাতিপুৱা আবেলি দুবাৰকৈ সঠিকভাৱে ব্ৰাছ কৰিব লাগে বুলি আপোনালোকে নিশ্চয় জানে। ব্ৰাছ কৰা এটি সঠিক পদ্ধতি থাকে, সেই পদ্ধতি সঠিকভাৱে কৰি থকা হৈছে নে নাই, বা সঠিকভাৱে ব্ৰাছ কৰি থকা হৈছে নে নাই, বা সঠিক ব্ৰাছৰ দ্বাৰা ব্ৰাছ কৰি থকা হৈছে নে নাই, তাৰ ওপৰত কিছু গুৰুত্ব দিয়াৰ প্ৰয়োজন বুলি মই ভাবোঁ। আপোনালোকে নিশ্চয় ৰাতিপুৱা আৰু ৰাতি ভাত খোৱাৰ পিছত দুবাৰকৈ ব্ৰাছ কৰে বুলি মই ভাবোঁ। কিন্তু ব্ৰাছ কৰোঁতে আপোনালোকে কি ধৰণে ব্ৰাছ কৰে, সেইধৰণে সঠিকভাৱে হৈছে নে নাই, তাত কিছু ভাল সলনিৰ প্ৰয়োজন আছে। আপোনালোকে নিজে অনুমান কৰিব পাৰিব। মই আজি আপোনালোকৰ ওচৰত দেখুৱাই দিয়া প্ৰণালী ভালদৰে উপলব্ধি কৰাৰ পিছত ব্ৰাছ কৰা এটি চাইণ্টিফিক ৱে থাকে, যাক আমি মডিফাইড ষ্টিলমেন্স ব্ৰাছিং টেকনিক বুলি কওঁ। As you know that modified Stillman's brushing technique method with some bristle brush to brush or bristle বিলাক কোমল হ'ব লাগিব, যাতে দাঁতৰ এনামেল বা ডেণ্টিন বা গাম টিচুৰ ইনজুৰি নহয়। চব bristle ব্ৰাছৰ দ্বাৰা আমি প্ৰথমে ওপৰৰ পাৰি বা তলৰ পাৰিয়ে হওক, আমি ওপৰৰ পাৰি ধৰি ল'লোঁ। ওপৰৰ পাৰি ব্ৰাছ কৰোঁতে প্ৰথমে চব bristle brush at a 45-degree angulation এই ধৰণে হ'ল কৰাৰ পিছত স্লাইটলি ভাইব্ৰেটিং মোশ্যনত ওপৰৰ পৰা তললৈ এই ধৰণে ব্ৰাছ কৰা হয়, ওপৰৰ পৰা তললৈ। সেইধৰণে প্ৰত্যেকটো ছেগমেণ্টত 5 টাইমছ 7 টাইমছ সঠিকভাৱে এই ধৰণে ব্ৰাছ কৰোঁ। প্ৰতিটো ছেগমেণ্ট সলাই 5 টাইমছ 7 টাইমছ ওপৰৰ পৰা তললৈ, তল ওপৰ নহয়, সঠিকভাৱে ব্ৰাছ কৰিব। ঠিক সেই একেধৰণে ভিতৰৰ পিনেও কৰিব লাগিব, ওপৰৰ পৰা তল। ঠিক সেইধৰণে সন্মুখৰ ভাগত ভিতৰৰ পৰা এই ধৰণে ব্ৰাছ কৰিব পাৰে বা এই ধৰণে কৰিব। কিন্তু ওপৰৰ পৰা তল এইধৰণে ব্ৰাছ কৰোঁতে তেওঁলোকে মনোযোগ দিব, যাতে তল ওপৰ এইধৰণে কৰি পৰা নহয়। এই ধৰণে ব্ৰাছ কৰিলে দীঘলীয়া সময়ৰ পিছত, বহু বছৰৰ পিছত বা কিছু সময়ৰ পিছত দেখা যায় দাঁতৰ গাম মাৰ্জিনখিনি ওপৰৰ পিনে ৰিচেশ্যন হৈছে, উঠি যোৱা দেখা যায়, তাতে গেপিং বা গেপ হোৱা দেখা যায়। গতিকে সঠিকভাৱে ব্ৰাছ কৰোঁতে আমি মনোযোগ দিব, যাতে ওপৰৰ পাৰি কৰোঁতে ওপৰৰ পাৰি তললৈ প্ৰেছাৰ দি কৰা হয়। আৰু যিখিনি ঠাইত আমি সাধাৰণতে চুবোৱা মেলা কৰোঁ, সেইখিনি ঠাইত ব্ৰাছ কৰোঁতে আপোনালোকে ব্ৰাছডাল এই ধৰণে লয়, ঠিক তলৰ পাৰি ব্ৰাছ কৰোঁতে একেধৰণে তলৰ পৰা ওপৰলৈ এই ধৰণে ব্ৰাছ কৰিব লাগিব, 5 টাইমছ 7 টাইমছ। with some bristle brush আৰু চুবোৱা ঠাইখিনি এইধৰণে ব্ৰাছ কৰিব লাগিব। সাধাৰণতে আমি বহুতো মানুহক দেখোঁ বা কৰা শুনো বা তেওঁলোকে কৰোঁ বুলি কয়, কি ধৰণে সঠিক ব্ৰাছ কৰা টেকনিক নহয়। সাধাৰণতে এই ধৰণে বেছিভাগ মানুহক ব্ৰাছ কৰা দেখা যায়। এই ধৰণে ব্ৰাছ কৰি থাকিলে বহু বছৰ দেখা যায় দাঁতৰ যিখিনি চাৰ্ভাইকেল পৰ্চন বুলি কওঁ, দাঁতৰ গুৰি এইখিনি ঠাই প্ৰায়ভাগ দাঁতৰে কাটি যোৱা দেখা যায়। আৰু সেই কাটি থোৱা ঠাইখিনি পিছলৈ গৈ ঠাণ্ডা বা গৰম, মিঠা, টেঙা জাতীয় বস্তু খাওঁতে বা খাদ্য বস্তু খাওঁতে দাঁতৰ চেঞ্চিটিভিটিৰ অসুবিধা হোৱা দেখা যায়। গতিকে সেইধৰণে ব্ৰাছ কৰাটো পৰিহাৰ কৰা উচিত। এই ধৰণে ব্ৰাছ কৰাটো সম্পূৰ্ণভাৱে পৰিহাৰ কৰা উচিত। আৰু মই দেখুৱাই দিয়া
সঠিক ব্ৰাছিং টেকনিকৰ দ্বাৰা যাতে আপোনালোকে কিছু পৰিমাণে হ'লেও আপোনালোকৰ সহায় হয় বা মোক উপকাৰ হ'ব বুলি মই আশাবাদী। আৰু আজি মই ইয়াকে লৈ এইখিনি মন্তব্য আপোনালোকে আগবঢ়ালোঁ। পৰৱৰ্তী খণ্ডত মই আকৌ এই বিষয়ে দাঁতৰ সজাগতাৰ বিষয়ে